हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰিছো সকলো ভালে আছে মোৰ চেনেলৰ নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি এতিয়া যাবলৈ ওলাইছো নলবাৰীলৈ কাৰণ মই যেহেতু কাপোৰৰ কাম কৰো আপোনালোকে কিছুমান হলেও জানে তো এই কাপোৰৰ মানে বস্তু হেকি হৈছে প্ৰায় কাপোৰৰ কাম কৰিব পৰা নাই অৰ্ডাৰ্ছ তো তাকে আনিব যাও আগত যোৱাকালি হে হৈছে আজি দিনটোৱে কাম কৰিব পৰা নাই তো ভাবিলো আজি যাই কেনে লৈ আহো আৰু কিবা অলপমান বজাৰ আছে তাকে কৰিম তো ইয়া চাবি লৈছো মানুহজন গৈছে বাইক ওলাব এতিয়া মই তালে মাৰো আৰু এতিয়া মই বহুত কেইখান দোকান ঘূৰিলো ঘূৰি কেনে মোৰ যেতিয়া বস্তুখিনি পোৱা নাই একদম মাথা চাথা লাগি গৈছে তো সেইবাবে এনেদৰে এটা ভিডিঅ' বনাই থৈ দিছোঁ মানে মই যেতিয়া যাওঁ মানে তেতিয়া এনেকুৱা হ'ব মই যিখিনি লাগে মোক যিখিনি বস্তু লাগে পোৱাতে অলপমান অসুবিধা হয় কিন্তু লাষ্টত পায়ে যাওঁ কিন্তু অসুবিধা হয় আৰু অলপমান আৰু এয়া আহোঁতে মানে বিশালত সোমালোঁ আৰু এয়া কি হৈ গ'ল দেখিছেনে তেনেকৈ পৰি গ'ল মোৰ হাতৰ পৰা নহয় দেই মানে যোনে থৈ আছিল তেখেতৰ হাতৰ পৰাই পৰি গ'ল এই হেল্ল' ফ্ৰেণ্ডছ যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল কাৰণ একদম মানে মুড অফ হৈ গৈছিল কালি নলবাৰীত যাই কেনে যোৱাকালি নলবাৰীত যাই কাৰণ যিখিনি বস্তু আনিব লগা আছিল কিছু সংখ্যক পালোঁ কিন্তু মানে আগতে কি হৈছিল যোনখন দোকানত গৈছিলোঁ সেইখনতে গোটেইখিনি এভেইলেবল আছিল কিন্তু মানে মই গ'লে কিয় বা তেনেকুৱা হয় নাজানো যাই কেনে সুধিলোঁ সোধাৰ পিছত মানে গোটেইখিনি বস্তু তেনেকৈ ভালকৈ নাপালোঁ আৰু অলপ অলপকৈ পালোঁ তো সেয়ে গোটেইখিনি বস্তু একেলগে যিহেতু এটা হেৰি কৰি যোৱা যায় গোটেইখিনি বস্তু একেলগে পালে ভাল লাগে তো এতিয়া কামত বহি আছোঁ আৰু বোলো আপোনালোককো দেখুৱাই দিওঁ যোৱাকালি কি আনিলোঁ প্ৰথম হ'ল মণি ইয়াতে মানে মই সৰু মণিটো বিচাৰি গৈছিলোঁ সৰু লাগিছিল ডাঙৰো লাগিছিল কিন্তু মানে ডাঙৰটোহে পালোঁ ডাঙৰো নহয় এইটো মিডিয়াম বুলি ক'ব চাগে আপোনালোকক দেখাই দি আছোঁ এইটো মিডিয়াম চাগে আৰু মোৰ আগৰে আছিল এইবিলাক সৰু দেখিছেনে এইবিলাক সৰু আৰু এইটো মিডিয়াম আৰু ইয়াতকৈও এটা ডাঙৰ আছে সেইটো নালাগে বাৰু এইটো আৰু এইটো কিনিব গৈছিলোঁ এইটোহে পালোঁ 3 পেকেট আনিছোঁ আৰু এইটো আগৰে আছিল এইবিলাক তো এইটো লাগিছিলে সেইটো আনিলোঁ আৰু সৰুটো হাজবেণ্ডে হেৰিৰ পৰা ডিউটিৰ পৰা আহাতে পিছত আনিব আৰু বা আমি কোনো দিন যাম আৰু এইটো লেছ মানে লেছৰ লগত কি হ'ল আগতে মই যোনযোৰ কাপোৰ বনাইছিলোঁ তাতে যিটো লেছ ইউজ কৰিছিলোঁ সেইটো নাপালোঁ সেইটো নাপাই কেনে এইটো আৰু বেলেগ অলপমানহে বেলেগ হয় সেইকাৰণে মানে বহুত বিচাৰিলোঁ সেইটো নাপালোঁ যিহেতু এইটো অলপমান বেলেগ এইটোকে লৈ আহিলোঁ এয়া দেখিছেনে ৰ'ব খুলিও গ'ল এইটো বাৰু প্ৰায় একেই কিন্তু অকণমান বেলেগ আৰু একো নাই বাৰু সেইখিনি বেলেগ হ'লেও একো নাই এইটোও মিলিব ধুনীয়াকৈ কাপোৰযোৰৰ লগত এইটো হৈ গ'ল আৰু ৰিবন মানে মোক লাগিছিলে 40টা অলপমান লেতেৰা হৈ আছে এই লেতেৰা দেখিছেনে এনেকৈ আনিব লগা হৈছে নাই মানে ৰিবন লাগিছিলে মোক 40টা টোটেল মানে আগতে আনি দুখন চাদৰ কৰিলোঁ অলৰেডি কিন্তু এতিয়া লাগিব 40টা দোকানত নাই 4-5খনমান দোকানত বিচাৰি 26টামান আনিছোঁ ইয়াতে আছে এইবিলাক তো 26টামান আনিছোঁ তেনেকুৱা কথা আৰু এদিন যাব লাগিব এদিনতো গোটেইখিনি পালে ভাল হয় বাৰু কিন্তু উপায় নাই আৰু এটা কথা কালি ভাল লাগিল মানে মই যে যোনযোৰ কাপোৰ কৰিছিলোঁ সেইযোৰ কাপোৰ আছিল মিক্স পাটৰ আৰু এই দুযোৰ কৰি আছোঁ মই চেমি পাটৰ মানে বস্তুটো একেই হয় কিন্তু মিক্স পাটৰ মই এই দুযোৰ যেতিয়া অৰ্ডাৰ পালোঁ মই যোনযোৰ মিক্স পাটত কৰিছোঁ সেইটো কোৱালিটি অহা নাই বেলেগ এটা ল' কোৱালিটি আহিছে তাৰপিছত মইতো এনেকৈ দিব নোৱাৰোঁ কাৰণ চাদৰখন বা মেখেলাখনত কৰি নিজৰে কামটো কৰি ভাল লাগিব নহয়নে মই যোনখনত কৰিছোঁ সেইখন বহুত ভাল আছিলে মানে মিক্স পাটৰ আৰু ইযোৰ আনিছোঁ চেমি পাটযোৰ মানে কিয় আনিব লগা হ'ল আগতে যোনযোৰ মিক্স পাট কৰিছিলোঁ সেইটো একদম ল' মানে তাৰে যোনটো পিছত মই কিনিব গ'লোঁ সেইটো একদম ল' কোৱালিটিৰ আছিল সেইটো কাপোৰত মই কৰিব নোৱাৰোঁ সেইকাৰণে চেমি পাটটো অকণমান মিলে আগৰযোৰৰ লগত মিলে মানে কি ইযোৰ দামটো অকণমান বেছিয়ে কিন্তু মানে ভালে কাপোৰযোৰ কিন্তু মানে আগতটো আৰু বেছি ভাল লাগিছিলে তো তেনেকুৱাকৈ
এইযোৰ আনিলোঁ, দুযোৰ চেমি পাট আনিলোঁ। আৰু যোৱাকালি যেতিয়া মানে দোকানত গ'লোঁ তেতিয়া মানে আগৰ মিক্স পাটত যোনযোৰ কৰিছিলোঁ তেনেকুৱা আহিছে। তেতিয়া মানে আগতে যোনযোৰ চেমি পাট কিনিব গৈছিলোঁ তেতিয়া কৈছিলে যে এইটো নাহে আৰু একেবাৰে বন্ধ হৈ গৈছে। মই বোলো কিয় বন্ধ হ'ল, মানে মানুহে বেছি ডিমাণ্ড মানে সেই ল' কোৱালিটিটোৱে কৰিছে। মই বোলো সেইটো দেখোন আগতটো বেছি ভাল আছিলে। তাৰপিছত কালি গৈ পেলাই দেখিলোঁ আৰু আহিছে। মানে মই দোকানত গ'লে চাওঁ মানে মিক্স পাটটো কেনেকুৱা কোৱালিটিৰ আহিছে, কি আহিছে। তো কালি গ'লোঁ, যাই পেলাই দেখিলোঁ যে আহিছে। এতিয়া আৰু থাকিলে ভাল হয়, মানে পিছৰ অৰ্ডাৰবোৰ যদি পাওঁ তেনেকৈ মানে কৰিব পাৰিম। তো সেই বাৰু সেইখিনিয়ে আছিল। আৰু কি দেখুৱাব পাৰোঁ দেখুৱাই যাম বাৰু, আপোনালোকে চাই থাকিব। আৰু মোৰ মানে কেনেকুৱা হয় এইটো চাগে থাকে কিছুমান তেনেকুৱা মানুহ, ময়ো তেনেকুৱা জাতৰ বুলিয়ে কৈছোঁ। কাৰণ মই যিটো কাম কৰিম একদম মানে মোক পাৰফেক্ট লাগিব। এই এটা ফুল ধৰক, এটা ফুল এইটোৰ লগত এইটো মিলিব লাগিব, তেতিয়াহে মই মানে মাইণ্ডটো মোৰ ঠিকে থাকিব কৰিছোঁ। আৰু এই ৰিবনৰ যে কথা ক'লোঁ, মই যে নাপালোঁ বুলি কৈছিলোঁ, পাইছিলোঁ 80টামানো এভেইলেবল আছিলে, কিন্তু মানে হেৰি নহ'ল, মোৰ চইজত নাহিল। মই মানে একদম খুচি বিচাৰি কোনটো ভাল সেইটো আনিম, মানে লাগে মোৰ অলপমান টাইমে লছ হওক, তথাপিও মানে একদম বিচাৰি আনিম। মানে এবাৰ কি হ'ল, মোক ঘৰত থাকাতে যিহেতু অৰ্ডাৰ পাইছিলোঁ, ঘৰত বহুত দিন আছিলোঁ, তো ইয়াৰ পৰা হাজবেণ্ডক পঠাই দিব কৈছিলোঁ পাৰ্চেলত। পঠাই দিয়াতে মানে যি ৰিবন মানে দিছে, মানে নাজানে দিয়কচোন, ল'ৰা মানুহ নাজানিব, যি ৰিবন দিছে মানে একদম আউলি বাউলি যোৱা তেনেকুৱা, এটা জেগাতে নাথাকে তেনেকুৱা। তো যিহেতু সেইটো মানে তাতে কৰাই নহ'ল, ইয়াতে আহি বহুত বিচাৰিহে মই এই ভাল ৰিবনটো আনো। মানে একদম মানে ধুনীয়া এইটো কোৱালিটিটো। এইটো মানে কেনেকুৱা দেখিছেনে, ধুনীয়া, বহুত ধুনীয়া। তেনেকুৱা ৰিবনবিলাক আনো মই একদম বিচাৰি মোক ভালখিনি মানে একদম বঢ়িয়া লাগিব। মই যাতে কামটো কৰি কেনে নিজে ছেটিছফাইড হওঁ, আৰু তেনেকুৱাকৈ মই কামটো কৰিম। হেল্ল' ফ্ৰেণ্ডছ, আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বস্তুবিলাক জানিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ, তাৰপিছত আৰু ভিডিঅ' কৰাই নাই। আৰু কাপোৰ দুযোৰ এতিয়া সম্পূৰ্ণ হ'ল, আজি দিম, তাকে বোলো আপোনালোককো দেখুৱাই দিওঁ। দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে, দুযোৰা একেলগে দিছোঁ। এইফালে ব্লাউজ পিচ, এইটো হৈছে ব্লাউজ পিচ, এয়া মেখেলা, আৰু চাদৰত মই মণি দি ৱৰ্ক কৰি দিছোঁ দহিটো। দেখিছেনে, দুইযোৰ একেলগে। আৰু আপোনালোককো যদি লাগে আপোনালোকে এইটো নাম্বাৰত হোৱাটছএপ কৰিব, আৰু ইনষ্টাগ্ৰামতো মোক মেছেজ দিব পাৰে। তো সেয়ে আজি দিম, তেতিয়াও আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিম। Struggle. यहाँ पर है कुछ दिखाई ना जाए। आज बर्तन भाले बारू रूमत थकिले गरम लगी থাকে না, কিন্তু বাহিৰৰ বাইকত উঠি তলাটো লাগি ভাল লাগে। हेलो।